গুড মৰ্ণিং ফ্ৰেণ্ড, আশা কৰোঁ সকলোৰে ভালে। বৰ্তমান ভালেই। মই কবিতাই মোৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এফালে যাম, তাকে ভাবিলোঁ পথাৰৰ মাজতে ব্লগটো ষ্টাৰ্ট কৰোঁ। ৰাতিপুৱা শুই উঠি চাহকণ খাই আহিছোঁ আৰু দেই। সেইপিনে গা বেয়া, পূৰা চৰ্দি কাহ জ্বৰ। তাকে ভাবিলোঁ নহয় ব্লগ এটাও বনাওঁ। ঠিক আছে তেন্তে ব'লক লগ পাই আছোঁ। আজি ভিডিঅ'টোত মই দেখাম আপোনালোকক এটা পুৰুষীয়া সম্পত্তি বুলি ক'লে মোৰ মানে বেয়া নহয় আৰু। এতিয়া ঘৰৰ পৰা আহিলোঁ, সেইটো টিঙিখন যে ওলাইছে সেইটোৱে হৈছে আমাৰ ঘৰ। তাকে ভাবিলোঁ ভিডিঅ'টো প্ৰথমতে অলপ আৰম্ভ কৰোঁ। আজি মহৰ খুটি দেখাম, য'ত মানে মহ বন্ধা হয় আৰু খেতি কৰা হয়। আমাৰ তাৱৈ বহা হয়, একজনে গৈছিলোঁ কিন্তু দেখুওৱা নহ'লে মানে, সেইবাবে ভাবিলোঁ নহয় আজি দেখাওঁ। মানে আমি যাম, এতিয়া বিহু আহিছে ন, পৰহিলেতো বিহু, সেইটো কাৰণে বিহু বুলি মানে কি আৰু বহা মুচিব মানে অলপ চাফা চিকুণ কৰিবগৈ। আৰু সেইটো এটা মানে সম্পত্তি যেতিয়া সেইটো মানে ভালকৈ থোৱা হয় আৰু সেইটো কাৰণে ভাবিলোঁ ভিডিঅ'কে কৰোঁগৈ আজি। বহাত গৈ মেলি ৰাতিপুৱাই আহিছোঁ আৰু দেই। আৰু আশা কৰোঁ ভিডিঅ'টো চাই মোৰ সকলোৱে ভাল পায়। আৰু যদি কিবা ভুল আপোনালোকে মোক ক্ষমা কৰি দিব। আৰু মাতৰ অকণমান অৱস্থা নাই, মানে মোৰ গা বেয়া, তথাপিও ভাবিছোঁ আপোনালোকক দেখুৱাওঁ আৰু যিসকলে দেখি পোৱা নাই আজিলৈকে মহৰ খুটি। তেন্তে ব'লক, সেইকেইজনী আমাৰ বাইদেউহঁত, তেওঁলোকৰ লগতে যাম আৰু এতিয়া। অকণমান আগত আছে সেই ধপটি জঠিছে, সেইটো নৈ আছে, নৈত সাঁকো আছে, সাঁকো চাকো পাৰ হ'ম আৰু তাৰপিছত সেইখনকৈ দেই। আমাৰ শুকাই গৈছে এতিয়া পূৰা, এতিয়া সাঁকো পাৰ হ'ম আমি। মই ভিডিঅ' কৰা দেখি পূৰা হাঁহিছে দুজনী। এতিয়া সাঁকো পাৰ হ'ব, এডাল পাৰ হৈ সেই সিমানডাল আছে, আমি যলৈ যাম এতিয়া। গৈ আছোঁ দেই এতিয়া পথাৰৰ মাজত পূৰা। হয়তো আমাৰ বহা ওলাই আছে পূৰা জোপোহা বাঁহ গছবোৰ আছে সেইবোৰে আৰু। এজনী আমাৰ নবৌ বৰ কথা পাতি আহিছে, তাই লাজ পাইছে হেনো, লাজ কৰিছে। মহ পূৰা চৰি আছে পথাৰত। বহাত আহি পালোহি জাষ্ট। এইবোৰ পূৰা খেতি কৰি থৈছে আৰু আলু দি থৈছে, ৰঙালাও দি থৈছে। তাৰপিছত এখন বাৰী, তাৰপিছত সেইটো বহা ঘৰটো, য'ত এইবোৰতে মহ বান্ধে আৰু। বলক ওপৰলৈ গৈ দেখাই আছোঁ আপোনালোকক, ইয়াত মহ বান্ধে। এইবোৰ পূৰা খেতি কৰি থৈছে, এইবোৰ পিঁয়াজ, আলু, মূলা, সৰিয়হ, তাৰপৰা পালেং, ধনিয়া এনেকৈ দি মেলি চব খেতি কৰি থৈছে আৰু পূৰা সেইবোৰ পূৰা ধুনীয়াকৈ দি থৈছে একদম শাৰী শাৰীকৈ। এইবোৰ চব কি ধুনীয়াকৈ কৰি থৈছে পূৰা খেতিবোৰ। বহা পৰিৱেশটো মজা সঁচাকৈ দেই, চাবলৈ গ'লে কিমান ধুনীয়া, পূৰা সেউজীয়া, এখন সেউজীয়া, এফালে গছ এফালে গছ। বহুত দেৰি মূৰত আকৌ আহিছোঁ। বহা মুচিলে, মই নিমুচিলোঁ, মোৰ গাটো অকণমান বেয়া যে, মই এনেই আৰু যোগাৰ কৰি দিলোঁ, পানী আনিলোঁ। তাৰপৰা তাৱৈৰ লগত মিলি গোবৰ কঢ়িয়াই দিলোঁ। বাকী বৌ আৰু বায়ে মুচিলে বহা। তাৰপিছত শাক বুটলিলোঁ, মোকো বুটলি দিলে কেইডালমান শাক, মানে কিনো আৰু জিলমিল শাক আৰু পালেং শাক, ধনিয়া, সেয়াই আৰু। বাকী মই এইবোৰ শাক খাই মানে ভাল পাওঁ, বহুত বেছি ভাল লাগে। আৰু এবাৰ মানে বহাত খেতিটো ইমান ভাল নহ'লে, কিয়নো শেহতীয়াকৈ কৰা হ'ল যে, আৰু তাৰো মানে অকণমান গাটো বেয়া আছিলে, সেইটো কাৰণে ইমানো নকৰিলে। এনেই বহুত শাক পাচলি কৰা হয়, আৰু আমাৰ ইয়াততো চবেই ঘৰুৱা শাক পাচলিয়ে খোৱা হয় দেই। কিনা শাক পাচলিটো বহুত কমেই অনা হয়, কিয়নো ভিতৰুৱা অঞ্চল আৰু অলপ হ'লেও, আৰু যেতিয়া নিজে কৰিব পাৰি সেইটো কাৰণে সেনেকৈ আৰু কৰা হ'ল। তেন্তে ব'লক আকৌ লগ ধৰোঁ মই বিৰতিৰ পাছত, আকৌ মই ভিডিঅ'ৰ মাজলৈ আহিছোঁ।
বহাৰ পৰা আহি গা পা ধুই ভাত পানী খাই একেবাৰে আজৰি হৈ লৈছোঁ। খাব পাৰিব মোৰ একেবাৰে গাটো ঠিক নাই, সেইবাবে মোৰ মাত কথাবোৰ মানে একেবাৰে অস্পষ্ট মানে হৈ গৈছে। বাকী মায়ে পিঠা বনাই আছিলে, ভাবিলোঁ সেয়া ভিডিঅ' কৰোঁ, আপোনালোককো দেখাওঁ। ঘিলা পিঠা দেখাম আপোনালোকক। তেন্তে ব'লক ঘিলা পিঠানো কেনেকৈ বনাই দেখাওঁ। পিঠা বনালোঁ, ঘৰৰ কিছুমান কাম আছিলে সেইখিনিও কৰিলোঁ। তাৰপৰা আজৰি হৈ মেলি তাকে ভাবিলোঁ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, সেয়েহে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু মোক আশীৰ্বাদ কৰিব যাতে মই আৰু ভাল ভাল ভিডিঅ'ৰ সৈতে আপোনালোক সকলোৰে মাজলৈ আগবঢ়াই যাব পাৰোঁ। তেন্তে আজিলৈ বাই বাই।